নমস্কাৰ বন্ধুসকল, বিকাশ ফেক্টৰীলৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এই ভিডিঅ'টো হৈছে ব্যৱসায়ৰ বিষয়ে। চাওক বন্ধুসকল, আমি চাকৰি বাকৰি বিচাৰি পঢ়া শুনা শেষ কৰাৰ পিছত চাকৰি বাকৰি বিচাৰি আমি হাবাথুৰি খাই ফুৰোঁ। আমাৰ বহুতো সময় নষ্ট হয় আৰু সেইবাবে ভাবিলোঁ যে অসমীয়া যুৱকসকলৰ উপকাৰ হোৱাকৈ এই ভিডিঅ'টো বনাওঁ, কাৰণ আমাৰ সময়বিলাক ৰৈ নাথাকে। আপুনি চাকৰি বিচাৰি থাকক, কোনো কথা নাই, আৰু তেতিয়ালৈ আপুনি এটা ব্যৱসায়, ক্ষুদ্ৰ ব্যৱসায় এটা আপুনি হাতত ল'ব পাৰে। এই ব্যৱসায়টো হৈছে জোতা চেণ্ডেলৰ ব্যৱসায়। মানুহৰ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীবিলাকৰ ভিতৰত জোতা চেণ্ডেলৰ অন্যতম বস্তু। আপোনাক জোতা চেণ্ডেল সদায় প্ৰয়োজন হয় মানুহৰ, আৰু সেয়েহে মই ভাবিলোঁ কি যে এটা ভিডিঅ' বনাওঁ যাতে আপোনালোকৰ উপকাৰ হয়। চাওক বন্ধুসকল, যে অতি সহজতে এই ব্যৱসায়টো মাত্ৰ 5,000 বা 10,000 টকাৰ মূলধনেৰে আপুনি এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে, আৰু এই ব্যৱসায়টোৰ জৰিয়তে আপুনি সুন্দৰভাৱে আপুনি আপোনাৰ পৰিয়ালটো পোহপাল দিব পাৰে। বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম যে নগাঁও জিলাৰ কোন ঠাইত কেনেকৈ আপুনি হ'লচেলত এই জোতা চেণ্ডেলবিলাক পাব, আৰু এইবিলাক আপুনি ক্ৰয় কৰি কেনেকৈ আপুনি এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। আহকচোন। কুকুৰ এটা পালোঁ। এই কুকুৰটো গাড়ীয়ে খুন্দিয়াই থৈ গৈছে, আৰু বাচিব নেকি? বন্ধুসকল, এইখিনিতে আহিছোঁ অন্য এটা প্ৰসংগলৈ। অসমৰ বহুতো যুৱকে কৰ্মসংস্থাপন বিচাৰি বিভিন্ন ঠাইলৈ যোৱা আপোনালোকে নিশ্চয় দেখিছে, আৰু কেৰেলা, বাংগালোৰ আদি ঠাইলৈ গৈ তেওঁলোকে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয় বা কেনেকুৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলগীয়া হয় তাৰো উদাহৰণ আপোনালোকে নিশ্চয় পাইছে। ঘৰৰ মানুহে তেওঁলোকৰ বাবে কেনেকৈ কান্দিবলগীয়া হয় তাৰো উদাহৰণ আপোনালোকে নিশ্চয় বিগত দিনছোৱাত দেখিবলৈ পাইছে। এতিয়া কথা হ'ল বন্ধুসকল, আমাৰ অসমত দুবৰি বনো বেচা যায় বুলি মানুহে কয়। ৰবাব টেঙা, দুবৰি বন ইত্যাদি বেছিও, কলপুলি হওক বা এই বস্তুবোৰ বেছিও মানুহে পৰিয়াল পোহপাল দি আহিছে। তেনে এটা অৱস্থাত মানে চাকৰি বাকৰি বিচাৰি হাবাথুৰি খাই ফুৰাতকৈ মোৰ বোধেৰে ব্যৱসায় বাণিজ্যৰ প্ৰতি মন মেলিলে নিশ্চয় লাভৱান হ'ব, এটা পৰিয়াল পোহপাল দিবলৈ সক্ষম হ'ব প্ৰত্যেকজন যুৱকে। আৰু সেয়ে ভাবিলে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত উপযোগী হ'ব, আৰু যদি কামত আহে নিশ্চয় মোৰো ভাল লাগিব। নগাঁও চহৰৰ মাজমজিয়াৰ পৰা আপোনালোকে ঢেকাইপতি বুলি যিডোখৰ ঠাই আছে এই ঠাইডোখৰলৈ আহিব লাগিব, আৰু ইয়াতে বিবি ৰোড বুলি এটা ৰাস্তা আছে, এইফালে আহিব লাগিব। এই পথটো ইয়াৰ পৰা নগাঁও মেইন পুলিচ পইণ্টৰ পৰা আপোনালোকে বৰ্তমান যাব লাগিব এই পথটোৰে, এইফালে যাব লাগিব, এই পথটোৰে যাব লাগিব। আৰু ইয়াৰ পৰা কিছু দূৰ যোৱাৰ পাছতেই, মাত্ৰ আধা কিলোমিটাৰমান যোৱাৰ পাছতে আপুনি এই মাৰ্কেটখন পাব। ইয়াত মিনিমাম 15-20খনমান দোকান আছে হ'লচেলৰ জোতা চেণ্ডেলৰ বিশেষ। 22 টকাত আপুনি ক্ৰয় কৰিব পাৰিব, 22 টকা মাত্ৰ যোৰা, আৰু আপুনি বেচোঁতে মিনিমাম 50 টকাৰ পৰা 60 টকাৰ ভিতৰত বেচিব পাৰে। আৰু ইয়াতে চাওক বহুতো বেলেগ বেলেগ কোম্পানীৰ আছে, প্ৰত্যেকৰ দাম বেলেগ বেলেগ। আপুনি ক্ষুদ্ৰ ব্যৱসায় যদি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে ইয়াৰ পৰা আৰম্ভ কৰিব পাৰে, একদম সহজ ব্যৱস্থা। এতিয়া মই আপোনালোকক লৈ যাব বিচাৰিছোঁ আন এখন দোকানলৈ। ইয়াত কেইবাখনো তেনেকুৱা ধৰণৰ দোকান আছে য'ত আপোনালোকে ক্ৰয় কৰিব পাৰিব। ইয়াত শিশুসকলৰ বাবে এইখন এখন দোকান মই ইয়ালৈ আহিছোঁ, আৰু ইয়াতো আপোনালোকে পাব এনেধৰণৰ সৰু সৰু বাচ্ছাৰ জোতা চেণ্ডেল ইত্যাদি। ইয়াৰ পৰা দৈনিক কিমান মানুহে বস্তু লৈ যায়, মানে চেণ্ডেল জোতা এইবিলাক? ইয়াৰ পৰা 330 টকা নগাঁও ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্ট, নগাঁও, মৰিগাঁও আৰু হোজাই বিভিন্ন জিলাৰ পৰা ইয়ালৈ আহে ক্ৰয় কৰিবলৈ। আচলতে এইটো এটা উত্তম ব্যৱসায় বুলি ক'ব বিচাৰোঁ। যিসকলে নতুনকৈ ব্যৱসায় কৰিম বুলি ভাবিছে বা যিসকলে একো কাম বন বিচাৰি পোৱা নাই, যদি ভাবে যে ব্যৱসায় কৰোঁ তেনেহ'লে এইটো এটা উত্তম ব্যৱসায়, কাৰণ মানুহক দৈনিক চেণ্ডেল আৰু জোতা বিশেষকৈ এটা প্ৰয়োজনীয় বস্তু, আমাৰ মৌলিক প্ৰয়োজনীয় বস্তুবিলাকৰ ভিতৰত এইকেইটাও। জোতা চেণ্ডেল মানুহক যিহেতু সদায় দৰকাৰ হয়েই। মই এবাৰ দোকানখনৰ ভিতৰৰ অংশটো মই দেখুৱাব বিচাৰিছোঁ। ইয়াত শিশুসকলৰ বাবে এনেধৰণৰ জোতাও আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকৰ প্ৰয়োজনীয় আটাইখিনি বস্তুৱেই ইয়াত পাব, বিভিন্ন ধৰণৰ জোতা চেণ্ডেল ইত্যাদি সকলো পাব। হাৱাই চেণ্ডেলৰ পৰা আদি কৰি ভাল ভাল দামৰ জোতা, লেডাৰ জোতা পাব, লগতে স্পৰ্টছৰ জোতাবিলাকো আপোনালোকে ইয়াত পাব, এনেধৰণৰ জোতা। আৰু এই জোতাবিলাক আপোনালোকে ইয়াত খুব কম দামতে ক্ৰয় কৰিব পাৰিব। দাদা, এইটো দাম কিমান হ'ব? 330, মানে 330 টকাত আপুনি যদি এইটো ইয়াৰ পৰা লৈ যায়, আপুনি শ্ব'ৰুমত 100 পিচ ল'ব লাগিব। ইয়াৰ পৰা 6 জোৰ জোতা আপুনি ল'ব লাগিব, এটা ব্ৰেণ্ডৰ। আৰু এইটো আপুনি
খুচুৰা মিনিমাম 700 টকাৰ পৰা 800 টকাৰ ভিতৰত বিক্ৰী হয় মই জনাত নহয়নে 700-800 টকা 200-250 এইটো আছে আপোনাৰ স্পৰ্টছ 260 টকা এইযোৰ মাত্ৰ 260 টকা চাওক ইমান ধুনীয়া কোৱালিটি ইয়াৰ চোলটো চাওক 260 টকাত আপুনি ক্ৰয় কৰিব পাৰিব আৰু এইযোৰ বজাৰত আপুনি বেচিবলৈ গ'লে মিনিমাম 500 বা 400 এনেকৈ আপুনি বেচিব পাৰে কম দামতো দিব পাৰে আপুনি যদি লাভটো কমাই লৈ বিক্ৰী বেছিকৈ কৰোঁ বুলি ভাবে লোফাৰ আছে এনেকুৱা ধৰণৰ লোফাৰবিলাক আপোনালোকে পাব কম দাম এইবিলাকৰ দাম 280 টকা 280 টকাত আপুনি ক্ৰয় কৰি 700 টকা পৰ্যন্ত ইয়াত বিক্ৰী হোৱা দেখিছোঁ ইয়াত 4 পিচ থাকে আপুনি একেলগে 4 পিচ ল'ব লাগিব আৰু আমি অন্যান্য দোকানবিলাকলৈও যাওঁ আৰু আপোনালোকক দেখুৱাওঁ যে কেনেকৈ এইবিলাক বিক্ৰী হৈ আছে হাৱাই চেণ্ডেল আছে বিভিন্ন ৰঙৰ হাৱাই চেণ্ডেল আছে এইবিলাক সাধাৰণতে আপুনি বজাৰত কেতিয়াবা দেখিব আৰু ইয়াৰ এই হাৱাই চেণ্ডেলবিলাক আপুনি খুব কম দামতে ক্ৰয় কৰিব পাৰিব 30-40 টকা এনেকুৱা দাম হয় বা কেতিয়াবা 50 টকা হয় আপুনি ইয়াৰ পৰা নি 60-70 টকাত আৰামত বেচিব পাৰিব ক'ৰ পৰা আহে মানে দোকানীবিলাক নিবলৈ মোটামুটি অসমৰ বিভিন্ন প্ৰান্তৰ পৰাই আহে মানে যিহেতু ইয়াত দামটো অকণমান কম নে হয় আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াত দামটো যথেষ্ট কম জোতাৰ মাৰ্কেটৰ কাৰণে অসমৰ ভিতৰত নগাঁও বেষ্ট জোতা চেণ্ডেলৰ মাৰ্কেটৰ কাৰণে তেওঁ জনাইছে যে নগাঁও বেষ্ট আৰু ইয়াতে সঁচাকৈ মই আহি ইয়াত উপলব্ধি হৈছে আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই ভাল পালে আৰু কেনে পালে মোক আপোনালোকে জনাব আৰু বিকাশ ফেক্টৰী এই চেনেলটো মোৰ এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল অসমৰ বহুতো যুৱক এনেকৈ বাহিৰলৈ কাম বিচাৰি গৈ বিভিন্ন অত্যাচাৰ বলি হ'বলগীয়া হয় আপোনালোকে নিশ্চয় দেখি আহিছে সেয়েহে মই ভাবোঁ যে এইখিনি সময়ত মানে অসমৰ প্ৰত্যেকজন যুৱকে চাকৰি বাকৰিলৈ আশা নকৰি নিজৰ ভৰিত নিজে থিয় দিবলৈ হ'লে এনেধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়সমূহত অংশগ্ৰহণ কৰিব লাগিব তাতকৈ ডাঙৰ কথা হ'ল কি যে চাকৰি পাবলৈ আমাৰ যিখিনি সময় লাগে ধৰি লওক অধ্যয়ন শেষ কৰাৰ পিছত লিখা পঢ়া শেষ হোৱাৰ পাছত একাডেমিক কেৰিয়াৰ শেষ হোৱাৰ পিছত আমি চাকৰি পাবলৈ হ'লে আমাৰ যিখিনি সময় থাকে চাকৰি বিচাৰি পোৱালৈকে এই সময়খিনিত আপুনি এনে অপব্যয় কৰিব নালাগে অধ্যয়ন কৰি থাকক চাকৰিৰ বাবে ইণ্টাৰভিউৰ বাবে আপুনি পঢ়ি থাকক কোনো কথা নাই কিন্তু লগতে এনেধৰণৰ ক্ষুদ্ৰ ব্যৱসায় আপুনি চলাই যাব পাৰে আৰু ইয়াৰ জৰিয়তে আপুনি আপোনাৰ পৰিয়াল আপুনি পোহপাল দিব পাৰে তাতকৈ ডাঙৰ কথা হ'ল কি যে বৰ্তমান এনেকুৱা ধৰণৰ সৰু সৰু ব্যৱসায় কৰি বহুতো মানুহ সফল হৈছে আৰু এই সফল ব্যক্তিসকলক মই কেতিয়াবা আপোনালোকৰ ওচৰত চিনাকি কৰাই দিবলৈ পালে মোৰ ভাল লাগিব মই নিশ্চয় চিনাকি কৰি দিম যিসকলে খুব কষ্ট কৰি মানে ধৰি লওক 2 এবছৰৰ ভিতৰতে সফল হ'বলৈ সক্ষম হৈছে মই তেওঁলোকক আপোনালোকৰ আগত নিশ্চয় কেতিয়াবা চিনাকি কৰাই দিম আৰু বন্ধুসকল মই আহ্বান জনাইছোঁ অসমৰ প্ৰত্যেকজন যুৱকে খেতিয়ে হওক বা ব্যৱসায়ে হওক সকলোতে অংশগ্ৰহণ কৰি অন্ততঃ মানে নিজৰ ভৰিত যাতে নিজে থিয় দিব পাৰে কাৰোলৈ যাতে মানে আশা কৰি থাকিবলগীয়া নহয় তাৰোপৰি বাহিৰলৈ গৈ যাতে মানে সময়বিলাক অপব্যয় নকৰে অসমতে থাকি মানে অসমৰ মাটিতে থাকি অসমৰ মাটিতে খেতি কৰি অসমৰ মানুহৰ মাজতে ব্যৱসায় কৰি যাতে এটা সুন্দৰ জীৱন যাপন কৰিব পাৰে তাৰে আশা ৰাখি মই আজি ভিডিঅ' নিৰ্মাণতে সামৰিছোঁ ধন্যবাদ